নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আচলতে ৰাতিপুৱাই ষ্টাৰ্ট দিছোঁ কিয়নো আজি মাঘৰ বিহু উৰুকা যিহেতু ৰাতি ভোজ ভাত খাব লাগিব আৰু মন চনবোৰো ইমান বেছি ভাল নহয় গতিকে বনাও নবনাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ এফালে আমাৰ পথাৰত মাছ ধৰি আছে আজি ৰাতি ভোজৰ কাৰণে ভাবিছোঁ আপোনালোককো অলপকৈ দেখাওঁ আৰু আমাৰ বনোৱা মেজিটো আপোনালোকক দেখাওঁ এয়া আমি আহি পালোঁ এতিয়া পথাৰ এইফালে আমাৰ মাছ আজি ভোজলে বুলি ধৰা হৈছে ঘৰৰে পুখুৰী যিহেতু অঁ ডাঙৰ মাছ দ সৰু মাছবোৰ চব দি দে বেমাৰ ভাল ঠাণ্ডা জুইছে মা বেমাৰী লম এইটো মাছ বাছি মেলি হৈ গ'ল এতিয়া আমি যাবলৈ বুলি ওলাইছোঁ ডক্টৰৰ ওচৰত আমাৰ দেহাৰ গাটো আজি 3 দিন ধৰি খুবেই বেয়া জ্বৰ হৈ আছে মাজে মাজে ভাল হয় কিন্তু ৰাতি হ'লে আকৌ জ্বৰ হয় সেইবাবে ভাবিছোঁ আজি দেখাই আনোগৈ ডক্টৰৰ ওচৰত আৰু আহি আপোনালোকক দেখাই আছোঁহি আমাৰ ভোগালীৰ আয়োজন গতিকে এতিয়া যাওঁ আহি লওঁ ডক্টৰৰ ওচৰৰ পৰা তাৰপিছত আপোনালোকক দেখাম আমাৰ খানাৰ প্ৰিপেৰেশ্যন অলপ চলিছে আৰু Ora!